গুড ইভিনিং গাইজ। আজি দিনটো ঘৰ মচোতে এতিয়াহে আজৰি হ'লোঁ। তাতে আৰু বহুত দেৰি হৈ গ'ল, সেইকাৰণে ভাত নাখাওঁ বুলি এইফালে এয়া দেখিছে নহয়, ৰুটি বনাই আছোঁ, শুকান ৰুটি বনাই আছোঁ। ঢেৰ বনালোঁ কিন্তু দেই, ভাত নাখাওঁ বুলিও বহুত বুলি ভাবি তাকে খাই ল'ম এতিয়া। এইফালে গাখীৰ চাহ বনাই আছোঁ, হৈ গ'ল গাখীৰ চাহটো, অফ কৰি ৰাখিছোঁ। ৰুটি হ'লে আজি ইভিনিং, আজি মানে গোটেই দিনটো ভাত খোৱা নহ'ল আৰু এই ৰুটিয়ে খাম আৰু ৰাতি আকৌ দেৰিকৈ ভাত খাম। এয়া চাহ ৰেডি হৈ গ'ল, গাখীৰ চাহ আৰু শুকান ৰুটি। গোটেই দিনটো ভাত খোৱা নহ'ল, সেইকাৰণে আৰু কি কৰিম, দেৰিও হ'ল, ভাত খাবলৈ মন নাযায় নহয় এতিয়া দেৰি হ'লে, সেইকাৰণে শুকান ৰুটি বনালোঁ। গাখীৰ চাহৰ লগত খাই লওঁ, তাৰপিছত আৰু দেৰিকৈ ভাত খাম।